Hello everyone, I'm from Dharanghat Farm in Lalakhat YouTube channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল পুনৰ আহিছোঁ আপোনালোকৰ সন্মুখত নতুন এটা ভিডিঅ' লৈ। তো আজিৰ এই ভিডিঅ'টো হ'ব বেকাৰত্ব ভোগি থকা ল'ৰা ছোৱালীবিলাকৰ বাবে আজি এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। আশা কৰোঁ আপোনালোকে খুব মনোযোগ হ'ব। বন্ধু বান্ধৱীসকল, বেকাৰত্ব নিবনুৱা আমি বহুতেই ভুগি আছোঁ। বহুতো ল'ৰা ছোৱালীবিলাকে পষ্ট গ্ৰেজুৱেট কৰি গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰি কমপ্লিট কৰি আমি বহুতে নিবনুৱা বেকাৰত্বত ভুগি আছোঁ। বহুতে চৰকাৰী চাকৰি পিছে আমি দৌৰি আছোঁ, কিন্তু চৰকাৰী চাকৰি আমি কিমান নাপাওঁ। সকলে এই চৰকাৰী চাকৰিৰ পিছে দৌৰি আমি হাবাথুৰি খাই গৈছোঁ। আপোনালোকে কি কৰিব পাৰে এই সম্পৰ্কে টিপছ দিম। মই যিহেতু আপোনালোকক ছাগলী ফাৰ্মৰ বিষয়ে টিপছ দিওঁ, তো ছাগলী ফাৰ্মৰ বাহিৰে আপোনালোকে অল্টাৰনেটিভ কি কৰিব পাৰিব এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টো হ'ব। যদি আপোনাৰ ছাগলীৰ ফাৰ্ম আছে, ছাগলী ফাৰ্মৰ বিষয়ে মই ভিডিঅ' দিওঁ। ছাগলী ফাৰ্মৰ বাহিৰে আপুনি 10টামান মুৰ্গী পালক, 10টামান হাঁহ পালক, 1টা বা 2টা গৰু পালক। তাৰপিছত খেতি যদি আছে, মাটি আছে, খেতি কৰক। তো আজিকালি ফাৰ্ম ৰিলেটেড আৰু খেতি ৰিলেটেড সকলো ধৰণৰ ভিডিঅ' মোবাইলতে পোৱা যায়, ইউটিউব চেনেলতে পোৱা যায়, ইউটিউবত পোৱা যায়। চ' আপোনালোকে এইবিলাক চাই অল্টাৰনেটিভ কিবা এটা কৰিবলৈ চেষ্টা কৰক। খালি চাকৰিৰ পিছে দৌৰি আমাৰ সময়টো নষ্ট কৰি এটা সময়ত এনেকুৱা হৈ যাব লগা হ'ব বেকাৰত্ব থাকি যাব লাগিব। বেকাৰত্ব দূৰ কৰিবলৈ হ'লে আমি নিজে কিবা এটা কৰিব লাগিব। নিজে কিবা এটা কৰিলেহে আমি আমাৰ দেশৰ পৰা বেকাৰত্বটো দূৰ কৰিব পাৰিম। যদিও আপোনাৰ একেবাৰে পইচা নাই, টকা নাই, কি কৰিব আপুনি কি কৰিব? 2টামান ছাগলী পালক, 2টামান মুৰ্গী পালক, 2টামান হাঁহ পালক, এনেকৈ পালক। মানে খালি এটা নহয়, কাৰণ এটা যদি আপুনি লছ খায় আৰু এটাৰ পৰা আহিব। সেইকাৰণে আপুনি অল্টাৰনেটিভ আৰু কিবা কিবি কৰিব লাগিব। তেনেহ'লে আপুনি এটা লছ খালে আৰু এটাৰ পৰা আহিব। আৰু যদি আপোনাৰ মাটি আছে, খেতি কৰিব পাৰিব। খেতিৰ বিষয়ে আজিকালি মোবাইলতে ভিডিঅ' পোৱা যায়, ইউটিউবতে ভিডিঅ' পোৱা যায়। এইবিলাক চাই আপোনালোকে ভালদৰে খেতি কৰিব। চ' মই খেতি ৰিলেটেড, কৃষি ৰিলেটেড মই আপোনালোকক ভিডিঅ' দিম। যদি বিচাৰে আপোনালোকে, চ' মই দিম আপোনালোকক। চ' অল্টাৰনেটিভ কিবা এটা কৰিবলৈ আপোনালোকে চেষ্টা কৰক। খালি এটা বিষয়তে লাগি নাথাকিব, আৰু এটা কৰিবলৈ চেষ্টা কৰিব। যিহেতু আপুনি যদি আপুনি খেতি কৰি আছে, খেতিৰ বাহিৰে আপুনি ছাগলী পালক, মুৰ্গী পালক, এনেকুৱাকৈ মানে খুব বেছি পৰিমাণে নহয়, কম পৰিমাণে হ'লেও কৰক। যদি আপুনি ছাগলী ফাৰ্ম কৰি আছে, তেনেহ'লে মুৰ্গী পালক, হাঁহ পালক, এনেকুৱা খেতি কৰক, এনেকুৱা। চ' পইণ্ট কিবা এটা কৰিব লাগিব, হ'লেও কমকৈ কৰি যাওক, লছটো নহ'বই। সেইকাৰণে আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব নিয়মিত এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। আপোনালোকৰ পৰা এতিয়া বিদায় লৈছোঁ। বাই বাই।